বন্ধুসকল আজি আপোনালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে বেকগ্ৰাউণ্ড ৱেডাৰ কেনেকৈ চেঞ্জ কৰিব মোৰ এই ভিডিঅ'টো চাওঁ আহক আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে ৰেড কালাৰ বুটামটো ক্লিক কৰক আৰু কিনাৰত থকা বেল আইকনটো ক্লিক কৰক প্ৰথমতে আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব এপছটো ডাউনলোড কৰিবলৈ আপোনালোকে প্লে ষ্ট'ৰত যাব এপছটোৰ নাম হৈছে মিক্স এপ এই দেখা পাইছে মিক্স এপ আপোনালোকে ডাউনলোড কৰি ল'ব মই অলৰেডি ডাউনলোড কৰি থোৱা আছে তাৰপিছত আপোনালোকে অ'পেন কৰিব অ'পেন কৰাৰ পিছত দেখা পাব তলত স্কিপ তাত ক্লিক কৰিব তাৰপিছত অলপ টাইম লোডিং ল'ব তাৰপিছত দেখা পাইছে এডিট তাত ক্লিক কৰিব তাৰপিছত আপুনি কনফাৰ্ম কৰিব এলাউ কৰিব এতিয়া আপুনি ফটো এখন সিলেক্ট কৰি ল'ব আৰু যোনখন ফটো আপুনি এডিট কৰিব সেইখন ফটোত আপোনাৰ পিছফালৰ বেকগ্ৰাউণ্ড আকাশখন থাকিব লাগিব নহ'লে আপুনি চেঞ্জ কৰিব নোৱাৰিব এতিয়া মোৰ এখন ফটোত বেকগ্ৰাউণ্ড আকাশখন চেঞ্জ কৰি দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া মই এইখন ফটো সিলেক্ট কৰি লৈছোঁ এতিয়া আপোনালোকে তলত কেইবাটা অপশ্যন দেখা পাইছে তলত দেখা পাইছে ফৰ ইউ তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে কেইবাটাও অপশ্যন তাত দেখা পাইছে হলিডে স্কাই তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপোনালোকে কেইবাটাও দেখা পাব পিকচাৰ আপোনালোকে বেকগ্ৰাউণ্ড পিকচাৰ দেখা পাব আপুনি যোনখন ভাল দেখে আপুনি সেইখনে চিলেক্ট কৰি ল'ব পাৰে মই দেখাই আছোঁ আপোনালোকক ইয়াত দেখা পাইছে তাৰপিছত এইখন দেখা পাইছে আপোনালোকে যোনখন ভাল দেখে আপুনি সেইখন ছেভ কৰি ল'ব পাৰে তাৰপিছত আপোনালোকক আৰু কেইটামান বেকগ্ৰাউণ্ড দেখাই দিছোঁ ফৰ ইউ কিনাত দেখা পাইছে বিল্ড ইন তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপুনি কেইটামান অপশ্যন দেখা পাব আপুনি এইকেইটাতো আপুনি ফটো এডিট কৰিব পাৰিব তাৰপিছত আপুনি দেখা পাব মেজিক স্কাই তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত দেখা পাব কেইটামান বেকগ্ৰাউণ্ড দেখা পাব ইয়াত দেখা পাইছে আপুনি এইকেইটাও বেকগ্ৰাউণ্ড ল'ব পাৰে ইয়াত দেখা পাইছে কিদৰে চেঞ্জ হৈ গৈছে আপুনি ডাবল ক্লিক কৰি পিনে আপুনি কমাই ল'ব পাৰে এইদৰে আপুনি কমাই ল'ব পাৰে আপুনি যদি কেতিয়াবা ফটো মাৰোঁতে ৱেডাৰ ভাল নুঠে তেতিয়া আপুনি এই এপছটো ব্যৱহাৰ কৰিব পাৰে ইয়াত বহুত বেকগ্ৰাউণ্ড দিয়া আছে আপুনি চেঞ্জ কৰি ল'ব পাৰে ইয়াত দেখা পাইছে কি ধৰণে বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ গৈছে এতিয়া আপুনি ছেভ কৰিব হ'লে ওপৰত দেখা পাইছে ছেভ তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটোখন অট'মেটিক ছেভ হৈ যাব এয়া দেখা পাইছে মোৰ ছেভ হৈ গ'ল আপোনালোকে এই এপছটোৰ জৰিয়তে বেকগ্ৰাউণ্ড স্কাই চেঞ্জ কৰিব পাৰিব আপোনালোকে এই এপছটো ব্যৱহাৰ কৰি কেনেকুৱা পালে মোক কমেণ্টত জনাব আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰক লাইক কৰক লগতে কিনাৰত থকা বেল আইকনটো ক্লিক কৰক ধন্যবাদ